এয়া তোমাৰ চৰচৰি হৈ গ'ল ন বা দেখিবলৈচোন ধুনীয়া লাগিছে জানো খাবলৈ ভাল লাগে নে নালাগে এয়া বনাই আছে কিবা এটা কোৱা আজি টেঙা চৰচৰি বনাইছে Hey guys, good morning. Welcome back to my channel. মই শিল্পী মোৰ চেনেল শিল্পীছ লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মই ভাবিছিলোঁ এনেকৈ অলপ বাহিৰলৈ ওলাই যাম আৰু আপোনালোকৰ বাহিৰৰ দৃশ্যবিলাক দেখুৱাম কিন্তু সেইটো এতিয়ালৈকে মোৰ কাৰণে পচিবল হোৱা নাই বিকজ মই বাহিৰলৈ তেনেকৈ ওলাই যাবই পৰা নাই আৰু যেতিয়াই যাওঁ তেতিয়াই মই তেনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু আজি মই একচুৱেলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা ৰেচিপি সেইটো হ'ল ফিছ চুপ ৰেচিপি যোনটো মাছৰ ব্ৰথ বা নহ'লে চুপ বুলিও ক'ব পাৰোঁ আৰু ফিছ যোনটো সেইবিলাক আমাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট তাৰ বহুতো বেনিফিচিয়েল কেৰেক্টাৰ্ছ আছে তাৰ ভিতৰত মই কেইটামান বেনিফিট আপোনালোকৰ আগত কৈ দিছোঁ মানে ফিছ চুপৰ এডভান্টেজ কেইটামান কৈ দিছোঁ প্ৰথম নম্বৰ 1 সি আমাৰ স্কিনটোত ৰিংকলছ আহিব নিদিয়ে ফিছ চুপ যদি আমি মানে পৰিৱেশন কৰোঁ তেনেহ'লে ই ৰিংকলছ জল্দি আহিব নিদিয়ে বিকজ ইয়াতে ওমেগা 3 ফেটি এচিড পোৱা যায় আৰু 2 নম্বৰ যোনটো এডভান্টেজ সেইটো হ'ল ই আমাৰ চুলিৰ কাৰণে বহুত পাৰফেক্ট হয় কাৰোবাৰ যদি চুলি সৰা ষ্টাৰ্ট হৈছে আৰু চুলি যদি জল্দি পকি গৈছে এইজ নোহোৱাৰ আগতে তেনেহ'লে তেওঁলোকে এনেকৈ ফিছ চুপ ছমাহ যদি পৰিৱেশন কৰে তেনেহ'লে তেওঁলোকৰ কাৰণে বহুত ভাল ৰিজাল্ট আহিব আৰু পইণ্ট নম্বৰ 3টো ই আমাৰ চকুৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰোবাৰ যদি চকুৰ প্ৰব্লেম আছে বা এনেকুৱা বেছিকৈ স্পেক ইউজ কৰি থাকিব লাগে তেওঁলোকে সেনেকৈ ফিছৰ চুপ বনাই খাব পাৰে আৰু ফিছ চুপ ৰেচিপিটো বহুত ইজি হয় একদম চিম্পল হয় আপুনি জাষ্ট নিজৰ যোনবিলাক মন পচন্দৰ ভেজিছ সেইবিলাক জাষ্ট দি পেলাই তাক বইল কৰি দিলেই হ'ল ইয়াক বইল বুলিও ক'ব পাৰি এক প্ৰকাৰৰ তেন্তে হ'লে আহক আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব লগতে এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব যাতে আপোনালোকৰ কমেণ্টটো চাই পেলাই মই এনকাৰেজ হওঁ আৰু নতুন ভিডিঅ' আপলোড কৰিবলৈ উৎসাহ পাওঁ আৰু ধুনীয়াকৈ বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ মোৰ চেনেলটো আৰু যোনসকলে আজি ফাৰ্ষ্ট টাইম মোৰ চেনেলটো চাইছে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা এটা অনুৰোধ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেন্তে হ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মাছৰ চুপ বনাবৰ কাৰণে এনেকুৱা লোকেল মাছ ল'লে বেছি ভাল এয়া হ'ল পাভ মাছ এইকেইটা মাছ আকৌ মই চুপ বনাবৰ কাৰণে লোৱা নাই এইকেইটা বোলে হাজবেণ্ডে মাছৰ চৰচৰি বনাব সেইকাৰণে ৰাখি দিছোঁ আৰু মাছৰ চুপত এনেকুৱা মাছৰ পিচটো ল'লে বেছি ভাল বিকজ ইয়াত কাঁইট কমকৈ থাকে আৰু সেইকাৰণে মই এনেকুৱা পিচ ইউজ কৰিম মাছৰ চুপটো বনাবৰ কাৰণে আৰু ইয়াৰ লগতে মই অলপমান মাছৰ কণীও ইউজ কৰিছোঁ মাছৰ চুপ বনাবৰ কাৰণে মই প্ৰথমে ভেজিছকেইটা দেখাইছোঁ কি লৈছোঁ ইয়াতে মই লৈছোঁ এটা সৰু মিডিয়াম চাইজৰ আলু আৰু লৈছোঁ মই গাজৰ তাৰপাছত লৈছোঁ দুটুকুৰ আদা 5-6 ফুটামান নহৰু লৈছোঁ থেতেলিয়াই লৈছোঁ আৰু তাৰপাছত মই এনেকৈ ধনিয়া ইউজ কৰিছোঁ আৰু 5-6টামান জলকীয়া আৰু এটা বিলাহী ইয়াৰ পাছত মই ভেজিটেবলছ কেইটা নিজৰ জোখত কাটি ল'লোঁ আৰু তাৰ পাছত এখন কেৰাহীত এনেকৈ অকণমান তেল ইউজ কৰিম মই ইয়াত তেল নিদিয়াকৈ দিব পাৰে কিন্তু জাষ্ট মাছৰ যোনটো কেঁচা ভাৱ গোন্ধ অকণমান আহিব পাৰে সেইকাৰণে মই অকণমান জাষ্ট নাজানকৈ তেল ইউজ কৰিছোঁ ইয়াত আপোনালোকে যিকোনো ছিজনেল ভেজিটেবলছ ইউজ কৰিব পাৰে স্প্ৰিং অনিয়ন আৰু কৰ্ণ দিলে ইয়াত খাবলৈ বহুত বেছি টেষ্টি লাগে চুপটো খাবলৈ তেতিয়া বেছি অলপমান মিঠাও ভাৱটো আহি যায় ইয়াতে মই জাষ্ট মাছকেইটা দি পেলাই অকণমান মাছকেইটা গৰম কৰি লৈছোঁ আৰু তাৰ পাছত মই ঢালি দিম ইয়াতে অলপমান ৰেড চিলি পাউডাৰটো অপচনেল হয় এইটো আপোনালোকে ইউজ কৰিব পাৰে নকৰিবও পাৰে আৰু তাৰ পাছত মই ঢালি দিম আধা চামুচ জালুকৰ গুড়ি তাৰ পাছত কাটি থোৱা চব্জিখিনি মই ইয়াতে ঢালি দিম আৰু লগতে ঢালি দিম বিলাহীখিনি আৰু বিলাহীখিনিৰ কেঁচা ভাৱটো নোযোৱালৈকে তাত মই পানীৰ ব্যৱহাৰ নকৰোঁ আৰু তাৰ পাছত ইয়াকে মই অলপমান ঢাকনা মাৰি 2 মিনিটমান সময় বিলাহীখিনি অকণমান গলিবলৈ দিম গলাৰ পাছত ইয়াত মই ঢালি দিম 1 কাপ পানীটো নিজৰ জোখ অনুসৰি ঢালিব পাৰে কোনোবাই পাতল চুপ খাব বিচাৰিলে ইয়াত পানী আৰু ইউজ কৰিব পাৰে তাৰ পাছত মই ঢালি দিম সোৱাদ অনুসাৰে নিমখ ধনিয়া আৰু ঢালি দিম ইয়াতে বেম্বো শ্বুটখিনি এই বেম্বো শ্বুটৰ বহুত এডভান্টেজ আছে মই আগৰ ভিডিঅ'টোতো কৈছোঁ ইয়াক চবেই খাব পাৰে তাৰ পাছত ঢালি দিম মই এই মাছৰ কণীখিনি এনেকৈ মাছৰ কণীখিনি মই সৰুকৈ পিচ কৰি লৈছোঁ তেতিয়া সিজাত সুবিধা হয় আৰু এনেকৈ ঢাকি পেলাই ইয়াক থৈ দিব লাগিব আধা ঘণ্টাৰ কাৰণে
ফালে বোলে আমাৰ এওঁ বনাই আছে ইয়াত টেঙা মাছৰ চৰচৰি কিন্তু চৰচৰি বনালে কিন্তু ইয়াতে মানে হালধি দিবলৈ বোলে পাহৰিলে এতিয়া কি বনিব ভগৱানেহে জানে আৰু তেওঁ জানে দেই কিন্তু টেঙা মাছ খাই একচুৱেলি চবৰে ভালেই লাগে ভালেই বনিব চাগে হাফ এন আৱাৰৰ পাছত এয়া আমাৰ আজিৰ চুপ ৰেচিপি ৰেডি হৈ গ'ল য'ত মাছখিনি আৰু ভেজিছখিনি কমপ্লিটলি কুক হৈ গ'ল মই ইমানখিনি থিকনেছতে ৰাখিছোঁ ইয়াতকৈ যদি পাতল চুপ বিচাৰে তেনেহ'লে ইয়াতে অলপমান পানী এড কৰি দিলেই হ'ল আৰু যদি ডাঠ চুপ বিচাৰে তেনেহ'লে দুটুকৰমান আলু ভাঙি দিলে এইটো ডাঠ হৈ যাব আৰু চুপ যিহেতু অলপমান পানীকৈ খাই বেছি ভাল লাগে সেইকাৰণে মই ইমানটো জোখতে ইয়াক ৰাখিছোঁ আৰু যিহেতু ইয়াত মই বেম্বো শ্বুট ইউজ কৰিছোঁ বেম্বো শ্বুটৰ বহুত এডভান্টেজ আছে মই আগৰ ভিডিঅ'টোতো কৈছোঁ বেম্বোৱে একচুৱেলি আমাৰ কলেষ্ট্ৰল লেভেলটো ল' কৰি ৰাখে ইয়াত যিহেতু ফাইবাৰ ৰিচ হয় আৰু এয়া আমাৰ চুপ ৰেডি এয়া হ'ল মাছৰ যোনখিনি চৰচৰি বনাইছিল তেওঁ এইখিনি খাবলৈ একচুৱেলি বহুত বেছি টেষ্টি হৈছে আৰু কোনে কোনে এনেকৈ মাছৰ টেঙা খাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাব দেই হেল্ল' গাইজ মোৰ ভিডিঅ'টো চালেনে যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম তেন্তে হ'লে আজিলৈ আহোঁ বাই